हेलो स्टूडेंट्स मैं तुम्हार विप्लव दे सर क्लास 10 जेनारेल साइंसर आज এটা নতুন অধ্যায় আৰম্ভ কৰিম অধ্যায়টো হ'ল নিয়ন্ত্ৰণ আৰু সমন্বয় ইংৰাজীত মই কওঁ কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন আজিৰ ক্লাছত মই অকলে ইন্ট্ৰোডাকশ্যন দিম মানে চেপ্টাৰৰ লগত অকণমান তোমাৰ পৰিচয় কৰাই দিম হ্যাঁ ঠিক আছে পৰিচয় কৰাই দিম কিন্তু ক্লাছটো বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ আজিৰ ক্লাছটো তোমালোকে বুঝি পালে গোটেই চেপ্টাৰটো তোমালোকৰ বাবে সহজ হৈ যাব আৰু মই আৰম্ভণিৰ পৰা শেষলৈকে সব ইম্পৰ্টেন্ট পইণ্ট বিলাক একই ক্লাছত অকণমান কৰি বুঝাই দিম তে তোমালোকৰ এটা ক্লাছৰ প্ৰতি এই চেপ্টাৰৰ প্ৰতি এটা আইডিয়া আহি যাব আজি ভিডিওটো হ'ব 1 নম্বৰ ভিডিও ঠিক আছে তেনেহলে ক্লাছটো আৰম্ভ কৰো ক্লাছ চেপ্টাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় এটো 7th নম্বৰ চেপ্টাৰ হয় না নহয় ক্লাছ 10 ঠিক আছে এতিয়া নিয়ন্ত্ৰণ ইংৰাজীত মই কওঁ কন্ট্ৰোল আৰু সমন্বয় হয় কোঅৰ্ডিনেশ্যন ঠিক আছে এতিয়া নিয়ন্ত্ৰণ আৰু সমন্বয়টো কি নিয়ন্ত্ৰণ আৰু সমন্বয় কি মই এটা সাধাৰণ এটা উদাহৰণ দি বুজাই দিম তোমালোকৰ মই এতিয়া ক্লাছ লৈ আছো এতিয়া যদি মই নিজক নিয়ন্ত্ৰণ নকৰো আৰু মই এনে হৈ যাওঁ চোৱা মোৰ ফালে চোৱা মোৰ ফটো ভিডিওৰ ফালে চোৱা মই এনে হৈ যাওঁ তেনেহলে তোমালোকে দেখিব পাৰিবানে নহয় কেনে মই নিজক কন্ট্ৰোল কৰি আছো মই মাজত থাকিম ঠিক আছে স্ক্ৰিনৰ মাজত থাকিম তেনেহলে তোমালোকে দেখিবা এটা কন্ট্ৰোল ইংৰাজীত অসমীয়াত হয় নিয়ন্ত্ৰণ বা তোমালোকে সাইক্লিং কৰি আছা এতিয়া সৰু এটা পোৱালি 2 বছৰ 3 বছৰ আৰু সৰু তাক সাইকেল চলাব পাৰিবনে নোৱাৰিব তোমালোকে শিকিছা নিয়ন্ত্ৰণ শিকিছা কন্ট্ৰোল কৰিবা কন্ট্ৰোল কৰা শিকিছা তোমালোকে এই কাৰণ তোমালোকে নিয়ন্ত্ৰণ কৰিব পাৰিবা সাইকেলটো ঠিক আছে বুজি পাইছা নিয়ন্ত্ৰণ কন্ট্ৰোল এতিয়া সমন্বয় কি হয় সমন্বয় কি এতিয়া মই লিখিলো ৰং মানে ক্ৰস মই লিখিলো ৰাইট মই মুখ দি কৈ আছো ৰাইট লিখি আছো হ্যান্ড দি হয় না নহয় হাত দি লিখি আছো হয় না নহয় হাত দি লিখি আছো কি লিখিলো ৰাইট এটো সমন্বয় নহয় নে মোৰ মুখৰ লগত মোৰ হাতৰ সমন্বয় হল কোঅৰ্ডিনেশ্যন মই নাই হোৱা ক্ৰস কলো মই ক্ৰস চিহ্ন দিলো কিন্তু পূৰণ চিহ্ন দিলো কিন্তু হয় না নহয় এটো সমন্বয় বা যদি এটা জীৱৰ মানে বাচিব লাগে মোৰ তোমাৰ বাচিব লাগে তাত হৃদযন্ত্ৰ আছে কিডনি আছে হাওফাও আছে বহুত কিবা কিবি লিভাৰ আছে হয় না নহয় প্ৰতিটোৰ মাজতে এটা সমন্বয় থাকিব লাগিব এটা কোঅৰ্ডিনেশ্যন থাকিব লাগিব তেনেহলেই জীৱ বাচি থাকিব প্ৰাণী বাচি থাকিব গছৰ ক্ষেত্ৰ এটা সমন্বয় থাকিব এতিয়া ধৰি লোৱা তোমালোকে সমন্বয় নাই ধৰিলো নাই লোৱা মোৰ বাও হাতটো 1 মিটাৰ হৈ গল আৰু সোঁফালে হাতটো মোৰ সৰু 1 ফুট হৈ গল বা বাও ভৰিটো মোৰ একদম 1 কিলোমিটাৰ হৈ গল এনেকা হ'বনে নহয় সমন্বয় কোঅৰ্ডিনেশ্যন থাকিব মোৰ থামটো যদি মই এতিয়া কওঁ যে মই থামটো মই 10 ফুট হৈ গৈছে হ'বনে নহয় সমন্বয় আছে প্ৰতিটো অংগৰ লগত এটা সমন্বয় আছে হৃদযন্ত্ৰ হাৰ্ট মোৰ বিট কৰিব লাগিব বিট কৰিলে তেজ বডিত বৈ থাকিব এটা সমন্বয় তাৰমানে আশা ৰাখিলো তোমালোকে বুজি পাইছা নিয়ন্ত্ৰণ আৰু সমন্বয় মানে কন্ট্ৰোল আৰু কোঅৰ্ডিনেশ্যন থাকিব লাগিব ঠিক আছে এতিয়া প্ৰাণী আৰু উদ্ভিদৰ ক্ষেত্ৰত মই এই নিয়ন্ত্ৰণ আৰু সমন্বয়টো এই চেপ্টাৰত ডিসকাস কৰিম ঠিক আছে এতিয়া মই আহিলো সমন্বয় নিয়ন্ত্ৰণ আৰু সমন্বয় কি ব্যৱহাৰ কৰে মই আৰু উদ্ভিদ বা প্ৰাণী নিয়ন্ত্ৰণ আৰু সমন্বয় কি প্ৰকাৰে হয় দুই ধৰণৰ প্ৰকাৰ হয় দুই ধৰণৰ সিস্টেম ব্যৱহাৰ হয় এটা হ'ব হৰমন আৰু এটা হ'ব স্নায়ুতন্ত্ৰ দুই ভাগে ভাগ কৰিলো হৰমন আৰু স্নায়ুতন্ত্ৰ দুই ভাগে ঠিক আছে এতিয়া হৰমন কি হৰমন একো নাই ৰাসায়নিক এটা ৰাসায়নিক পদাৰ্থ ৰসায়ন তাক মই বেলেগ এটা নাম দিও অসমীয়াত মই কওঁ যে সঞ্জীৱনী পদাৰ্থ শুনিছা তোমালোকে নাম
সঞ্জীৱনী পদাৰ্থ, সঞ্জীৱনী পদাৰ্থ। এইটো এটা কেমিকেল, ৰসায়ন, এইটো এটা ৰাসায়নিক, এইটো কি হয় কেমিকেল, অসমীয়াত মই কম এইটো ৰসায়ন, ৰাসায়নিক, ঠিক আছে। আৰু স্নায়ুতন্ত্ৰ কি, ইংৰাজীত মই কওঁ নাৰ্ভাছ সিস্টেম। স্নায়ুতন্ত্ৰ হয় তোমাৰ মূৰ মানে হেড আৰু পিছফালে স্নায়ু ৰজ্জু, তোমালোকে যেটো মেৰুদণ্ড দেখিছানে, এটা তাৰ ভিতৰ ফালে থাকে, মেৰুদণ্ডৰ ভিতৰ ফালে স্নায়ু ৰজ্জু, এটা কলা হয়, স্নায়ু হয়, ঠিক আছে, পিছফালে থাকে এইটো। এতিয়া হৰমন ৰাসায়নিক, কিন্তু স্নায়ুতন্ত্ৰৰ পৰা বা মূৰৰ পৰা যেবিলাক উদ্দীপনা বা যেবিলাক সংকেত আহে এইটো হল বৈদ্যুতিক। উদ্দীপনা নকওঁ মই, সংকেত কম, সংকেতটো আহে বৈদ্যুতিক, বৈদ্যুতিক প্ৰবাহ হয়, মই বৈদ্যুতিক কওঁ, বৈদ্যুতিক ইলেক্ট্ৰিকেল, এইটো হল ইলেক্ট্ৰিকেল। হৰমনটো কি হয় ৰাসায়নিক, ঠিক আছে, হৰমনটো হ'ব ৰাসায়নিক আৰু স্নায়ুতন্ত্ৰটো হ'ব বৈদ্যুতিক প্ৰবাহ, ঠিক আছে, বুজি পাইছা। নিয়ন্ত্ৰণ আৰু সমন্বয় কি দি হয়, হৰমন দি হয়, মানে ৰাসায়নিক পদাৰ্থ, ৰসায়ন সঞ্জীৱনী পদাৰ্থ আৰু স্নায়ুতন্ত্ৰ দি। হৰমন এটা ৰাসায়নিক পদাৰ্থ আৰু এইটো বৈদ্যুতিক প্ৰবাহ, আৰু তোমাৰ স্নায়ুতন্ত্ৰ বৈদ্যুতিক প্ৰবাহৰ মাজেদি পৰিবাহিত, স্নায়ুতন্ত্ৰ পৰিবাহিত মানে সঞ্চালন কৰে, ঠিক আছে। এতিয়া যদি এইটো বৈদ্যুতিক হয়, এতিয়া চোৱা এইটো বৈদ্যুতিক হয় না, স্নায়ুতন্ত্ৰৰ সিস্টেমটো বৈদ্যুতিক প্ৰবাহ, তাৰ মানে তাৰ গতি কি হ'ব, অকণমান বৈদ্যুতিক গতি খুব বেছি হয় না নহয়, কাৰণ গতিটো তাৰ বেছি হ'ব, ঠিক আছে। তাৰ মানে তাৰ যদি বেছি হয় তাৰ উল্টা হ'ব, এইটোৰ গতি কম, ঠিক আছে, তাৰ গতি কম, এইটো হল, বুজি পাইছা। এতিয়া 3 নম্বৰ পইণ্টত যাওঁ মই। এতিয়া হৰমন ৰাসায়নিক পদাৰ্থ বা সঞ্জীৱনী পদাৰ্থ উদ্ভিদ আৰু প্ৰাণী দুইটাৰ লগতেই সম্পৰ্কিত, দুইটাৰ মাজতেই আছে। উদ্ভিদতো আছে এই সঞ্জীৱনী পদাৰ্থ বা হৰমন, উদ্ভিদতো আছে, প্ৰাণীতো আছে। Available in plants and animal. Hormones are available in plants and animal. কিন্তু স্নায়ুতন্ত্ৰ অকলে প্ৰাণীৰ লগত সম্পৰ্কিত। গছৰ মূৰ দেখিছানে, হেড দেখিছানে, তাৰ হেড নাই, মূৰ নাই, তাৰ লগত স্নায়ুৰ লগত তাৰ কোনো সম্পৰ্ক নাই। উদ্ভিদৰ লগত খালি হৰমনৰ সম্পৰ্ক, সঞ্জীৱনী পদাৰ্থৰ সম্পৰ্ক। কিন্তু স্নায়ুতন্ত্ৰ অকলে প্ৰাণীৰ হয়, তোমাৰ হ'ব পাৰে, যিকোনো প্ৰাণীৰ হ'ব পাৰে, মানুহৰ হয়, মূৰ থাকে, স্নায়ু আছে, নাৰ্ভাছ সিস্টেম আছে, প্ৰাণী আছে, কিন্তু উদ্ভিদৰ লগত উদ্ভিদৰ লগত হৰমন সম্পৰ্কিত, কিন্তু স্নায়ুতন্ত্ৰ উদ্ভিদৰ লগত সম্পৰ্কিত নহয়, অকলে প্ৰাণীৰ লগত সম্পৰ্কিত। এতিয়া মোৰ যে বৃদ্ধি হৈ আছে, বিকাশ হৈ আছে, মোৰ ডেভেলপমেণ্ট হৈ আছে, গ্ৰোথ এণ্ড ডেভেলপমেণ্ট হৈ থাকে। তোমালোকে এতিয়া ক্লাছ 10ত উঠিছা, আগত 6-7 আছিলা, সৰু আছিলা, অকণমান ডাঙৰ হৈছা, হয় না নহয়, এইবিলাক ডেভেলপমেণ্ট বৃদ্ধি হৈছে। তোমালোকে অকণমান চাপৰ আছিলা, ওখৰ হৈছা নহয়, এইবিলাক হৰমনৰ লগত লাষ্টৰ পইণ্টটো চোৱা, বৃদ্ধিৰ লগত হৰমনৰ লগত সম্পৰ্কিত। কিন্তু স্নায়ুতন্ত্ৰ অকলে সংবাদ প্ৰেৰণৰ বাবে ব্যৱহাৰ হয়, এইটো তাৰ মানুহৰ বৃদ্ধিৰ লগত কোনো সম্পৰ্ক নাই, সম্পৰ্কিত নহয়। লাষ্টৰ ফালে চা, একদম মোৰ ছবিৰ ফালে চোৱা, বৃদ্ধিৰ লগত সম্পৰ্কিত নহয়, কিন্তু হৰমন বৃদ্ধিৰ লগত সম্পৰ্কিত। এতিয়া হৰমনৰ বাবে তোমালোকে থাইৰয়েড গ্লেণ্ডৰ হৰমন আছে, বিভিন্ন বেলেগ হৰমন আছে, হয় না নহয়, গ্লেণ্ডৰ পৰা ওলাই, এইটো বৃদ্ধিৰ বাবে হয়, বিকাশৰ বাবে হয়। মই যে তোমালোকে ওখৰ হৈ গৈ আছা, তোমালোকে এতিয়া চাবা, আগতে নাকবিলাক সৰু আছিল, অকণমান ওখৰ হৈছে, আগতে সৰু আছিলে, এইবিলাক যিমান বৃদ্ধি হৈছে তোমালোকৰ মানে বাহ্যিক মানে দেহত, বডিত যিমান ডেভেলপমেণ্ট হৈ আছে, এইবিলাক হৰমনৰ লগত জড়িত আছে, ঠিক আছে। আশা ৰাখিলো তোমালোকে বুজি পাইছা।
ঠিক আছে এতিয়া মই দুই ভাগে ভাগ কৰিলো এই কাৰণত মই দুই ভাগে দুই পাৰ্টে ভাগ কৰিলো ঠিক আছে বুজি পাইছা তেনেহলে আগবাঢ়ি যাওঁ এতিয়া মই ডিসকাস কৰিম উদ্ভিদৰ চলন এতিয়া মই কি ডিসকাস কৰিম উদ্ভিদৰ চলন ডিসকাস কৰিম এতিয়া তোমালোকে ভাবিবা স্যাৰ উদ্ভিদৰ চলন হয় নে উদ্ভিদ চলিব নোৱাৰে ইংৰাজীত মই কওঁ মুভমেন্ট মুভমেন্ট মুভ মানে তার চলন চলে নে তার চলি থাকে নে মুভমেন্ট হয় মই যদি কওঁ হয় কেনেকুৱা হয় মই চাওঁ এতিয়া বৃদ্ধিৰ লগত উদ্ভিদৰ চলন দুই ধৰণৰ হ'ব পাৰে চা তোমালোকে বৃদ্ধিৰ লগত সম্পৰ্কিত আৰু স্বতন্ত্ৰ মই বুজাই দি আছো এতিয়া এটা এন্ধাৰ ৰুমত এটা গছৰ পুলি লগাইছা এন্ধাৰ ৰুমত এটা গছৰ পুলি লগাইছা আৰু এটা খিৰিকী আছে খিৰিকী দিকে সূৰ্যৰ পোহৰ আহি আছে সূৰ্যৰ পোহৰ আহি আছে ঠিক আছে এই খিৰিকীৰ ফালে আৰু বাকি কোনো সাইড খোলা নাই এটো পোহৰটো আছে গছটো চাবা তোমালোকে কি হয় গছ কি কৰিব গছ তোমাৰ পাতবিলাক পোহৰৰ ফালে ধাবিত হ'ব পোহৰৰ ফালে গৈ থাকিব যেফালে পোহৰ থাকে আৰু গছটো বাড়ি বাড়ি গৈ থাকিব বাড়ি বাড়ি বৃদ্ধি হৈ গৈ থাকিব কিন্তু কোন ফালে গৈ থাকিব গোটেই গছটো কি হ'ব তোমালোকৰ পোহৰৰ বা সূৰ্যৰ ফালে বেন্ড হৈ যাব তাৰ ফালে গৈ থাকিব ইফালে গৈ থাকিব তাৰ এটা বৃদ্ধি হ'ব গছটো গছৰ ফালে এই সূৰ্যৰ ফালে পোহৰৰ ফালে ৰশ্মিৰ ফালে ঠিক আছে আৰু এই বৃদ্ধিটো কি হয় বৃদ্ধি গছ যে সৰুৰ পৰা ডাঙৰ হয় তাৰ মানে তাৰ এটা বৃদ্ধি হয় তাৰ এটা বিকাশ হয় তাৰ এটা উখৰ হয় গছটো সৰু পুলিৰ পৰা ডাঙৰ হয় তাৰ মানে বৃদ্ধিৰ লগত চলনটো হয় তাৰ মানে পাত বাঢ়ি থাকে গছৰ পাত বাঢ়িব কাণ্ড বাঢ়িব তলত মূল বাঢ়িব হয় না নহয় বাঢ়ে নহয় এইবিলাক এইটোই হ'ল উদ্ভিদৰ চলন কিন্তু বৃদ্ধিৰ লগত সম্পৰ্কিত এতিয়া স্বতন্ত্ৰ এতিয়া তোমালোক স্বতন্ত্ৰ মানে বৃদ্ধিৰ লগত সম্পৰ্ক নহয় তাৰ মানে কি হয় তোমালোকে নীলাজী বনৰ পাতকিলা দেখিছা নে টাচ মি নট চুই মুই গছ হিন্দী মে বলে চুই মুই গছ টাচ মি নট টাচ কৰিলে মই তোমালোক ইন্ট্ৰোডাকশন দিছিলো এইটো চোৱা এইটো চোৱা এই গছটো চোৱা মই ৰঙা কৰি দি আছো যে এই গছটো চোৱা এইটো কি হয় এই গছত কি হয় টাচ কৰিলে এইটো পাতবিলাক এনে হুমাই যায় অকন পাতবিলাক হুমাই যায় এনে হুমাই যায় আকৌ আধা ঘন্টা 15-20 মিনিট পরে পাতবিলাক আকৌ তাত মেলি দিয়ে হয় না নহয় ইটো এটা ধৰণৰ চলন কিন্তু বৃদ্ধিৰ লগত সম্পৰ্ক নাই গছৰ বিকাশৰ লগত সম্পৰ্ক নাই নহয় এই কাৰণত দুই ধৰণৰ হয় বৃদ্ধিৰ লগত সম্পৰ্কিত চলন আৰু বৃদ্ধিৰ লগত সম্পৰ্কিত চলন যেটো নহয় যেটো হল স্বতন্ত্ৰ চলন ঠিক আছে স্বতন্ত্ৰ চলন এটো হল ইন্ডিপেন্ডেন্ট এটো হল গ্ৰোথৰ লগত ডিপেন্ডেন্ট ঠিক আছে এটা উদাহৰণ হল কি দিলো মই নীলাজী বনৰ পাতখিলা টাচমিনত গছৰ পাত এতিয়া মই যেটো অকনমান আগে বুজাই দিলো গছটো কোনফালে গৈ থাকে পোহৰৰ দিকত উদ্ভিদৰ গতি হয় যিফালে সূৰ্য থাকিব পোহৰ থাকিব ৰশ্মি থাকিব গছটো এফালে বেন্ড হৈ যায় হয় না নহয় এটো আৰু যে পোহৰ হল ইয়াত যে পোহৰ পালো যে সূৰ্য ৰশ্মি পালো তাক মই কম উদ্দীপক তাক মই কি কম উদ্দীপক ঠিক আছে আৰু এতিয়া নীলাজী বনৰ পাতকিলা যেটো স্বতন্ত্ৰ বৃদ্ধিৰ লগত সম্পৰ্ক নহয় কোনো এটা বৃদ্ধিৰ লগত কোনো সম্পৰ্ক নাই পাতটো সৰু হৈ যায় চলে হুমাই যায় আকৌ মেলি দিয়ে ঠিক আছে এটো বৃদ্ধিৰ লগত সম্পৰ্কিত এটা উদ্দীপক মই যদি কওঁ পিছফালে তললৈ পানীৰ ফালে গৈ আছে গছ মূলটো পানী পাবলৈ গৈ আছে মূলটো পানী লাগে পানী কত আছে মই যাম মূলটো তললৈ যাবনে পানীৰ ফালে যাবনে ইটো এটা উদ্দীপক মই কওঁ তাকো মই এটা উদ্দীপক কওঁ তেনেহলে বুজি পাইছা উদ্ভিদৰ চলন দুই ধৰণ বৃদ্ধিৰ লগত সম্পৰ্কিত নহয় বাওঁফালে যেটো মই
স্বতন্ত্ৰ কওঁ উদাহৰণ দিলো নীলাজী বনৰ পাতখিলা আৰু মই যেকোনো গছ ললো যেটো পোহৰৰ দিশত গতি কৰে আৰু কোনফালে গতি কৰে উদ্দীপকৰ দিশত গতি কৰে আশা ৰাখিলো বুজি পাইছা এতিয়া মই আগবাঢ়ি যাওঁ ঠিক আছে এতিয়া স্নায়ুতন্ত্ৰ ইংৰাজীত মই কওঁ নাৰ্ভাছ সিস্টেম যেটো এটা প্ৰাণীৰ হয় এটো প্ৰাণীৰ হ'ব গছৰ ক্ষেত্ৰত এটো স্নায়ুতন্ত্ৰ নাই মূৰ আছে নি হেড আছে নি ব্ৰেইন আছে নি গছৰ ব্ৰেইন নাই তাৰ কোনো স্নায়ু নাই মনত ৰাখিবা এতিয়া স্নায়ুতন্ত্ৰ দুই ধৰণৰ হয় এতিয়া স্নায়ুতন্ত্ৰ কি হয় স্যাৰ মই বুজাই দিম চোৱা এটো হেড আছে হেড বা মূৰ মই ধৰিলো ব্ৰেইন বি ফৰ ব্ৰেইন ঠিক আছে তাৰ লগত এনে কৰি কিছুমান স্নায়ু গৈ থাকিব এটো হ'ব স্নায়ু ৰজ্জু এটো হ'ব মূৰ মস্তিষ্ক এটো হ'ল স্নায়ু ৰজ্জু ঠিক আছে এইটোই হ'ল তোমাৰ কেন্দ্ৰীয় সেন্ট্রাল নার্ভাস সিস্টেম কেন্দ্ৰীয় নার্ভাস সিস্টেম এই দুইটা মূৰ মানে মস্তিষ্ক আৰু স্নায়ু ৰজ্জু লৈ ঠিক আছে এতিয়া কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মই কি ভাগে ভাগ কৰো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ এতিয়া বুঝাই দিলো মই বুজি পাইছা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কি হয় বুজি পাইছা এতিয়া আরেকটা ভাগ হল দুই ভাগ আরেকটা ভাগ হল কি প্ৰান্তীয় স্নায়ুতন্ত্ৰ এতিয়া স্নায়ু ৰজ্জুৰ পৰা এনে বহুত আৰু স্নায়ু ইংৰাজীত মই কওঁ নাৰ্ভছ এনেকা একদম গুটে বডিত দেহত তোমাৰ লগৰ গুটে বডিত এফালে বাওফালে উফালে প্ৰতিটো অংগৰ লগত কানেক্টেড হয় ঠিক আছে এটো মূৰ তোমালোক ধৰিলা হেড এটো স্নায়ু ৰজ্জু মাজৰটো স্নায়ু ৰজ্জু এটো হেড মাজৰটো স্নায়ু ৰজ্জু আৰু বাওফালে উফালে এনে সৰু সৰু তাৰৰ নিচিনাই পুৰা প্ৰতিটো দেহত প্ৰতিটো অংগ প্ৰত্যংগত এটো গৈ আছে এইবিলাক হ'ব প্ৰান্তীয় স্নায়ুতন্ত্ৰ ঠিক আছে এতিয়া মই বুজাই দিলো যে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কি হয় হেড মস্তিষ্ক আৰু স্নায়ু ৰজ্জুটো ক'ত স্নায়ু ৰজ্জুটো এইটো মূৰ আছে পিছফালে এইফালে স্নায়ু ৰজ্জু তোমালোকৰ মেৰুদণ্ড আছে নে মেৰুদণ্ড একদম মাজেদি গৈ স্পাইনেল কৰ্ডৰ মাজেদি গৈ এটা স্নায়ু ৰজ্জু স্পাইনেল কৰ্ড গৈ থাকে ঠিক আছে অসমীয়াত মই কওঁ স্পাইনেল স্নায়ু ৰজ্জু আৰু ইংৰাজীত মই কওঁ স্পাইনেল কৰ্ড ঠিক আছে এটো কি হ'ল স্নায়ু ৰজ্জু মস্তিষ্ক মানে ব্ৰেইন বা হেড ক'ব পাৰো আৰু স্নায়ু ৰজ্জু দুই ভাগে ভাগ হ'ল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ আকৌ দুই ভাগে ভাগ হ'ল এটা ভাগ হ'ল করটীয় বা করটীয় কোৱা হয় ঠিক আছে করটীয় স্নায়ু যেটো কৰ পৰা ওলাই মস্তিষ্কৰ পৰা হয় মূৰৰ পৰা ওলাই মস্তিষ্কৰ ভিতৰৰ ফালে যেটো স্নায়ু ওলাই এটো হ'ল মস্তিষ্কৰ পৰা ওলাই এটো করটীয় স্নায়ু কৰ পৰা ওলাই ব্ৰেইনত থাকে ব্ৰেইনত হেডৰ ভিতৰত মূৰৰ ভিতৰত বুজি পাইছা নে আৰু কিছুমান আছিল যে স্নায়ু ৰজ্জুৰ পৰা ওলাইছে এটো হ'ল স্নায়ু ৰজ্জুৰ পৰা উৎপত্তি হোৱা স্নায়ু ঠিক আছে বুজি পাইছা তেনে আজি ক্লাছত কি কৰিলো মই নিয়ন্ত্ৰণ আৰু সমন্বয় কি হয় নিয়ন্ত্ৰণ আৰু সমন্বয় কি ব্যৱহাৰ কৰে হৰমন ব্যৱহাৰ কৰে স্নায়ুতন্ত্ৰ ব্যৱহাৰ কৰে দুই ভাগে ভাগ হয় আৰু হ'ল উদ্ভিদৰ চলন বৃদ্ধিৰ লগত জড়িত আৰু বৃদ্ধিৰ লগত জড়িত নহয় স্বতন্ত্ৰ হয় নে নহয় বৃদ্ধিৰ লগত জড়িত সম্পৰ্কিত আৰু বৃদ্ধিৰ লগত সম্পৰ্কিত নহয় স্বতন্ত্ৰ ঠিক আছে আৰু পঢ়িলো মই স্নায়ুতন্ত্ৰ দুই ভাগে ভাগ হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ ইংৰাজীত কোৱা হয় পেৰিফেৰাল নাৰ্ভাছ সিস্টেম টু সেন্ট্রাল নার্ভাস সিস্টেম এটো পেরিফেরাল নার্ভাস সিস্টেম আৰু এটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ দুই ভাগে ভাগ মস্তিষ্ক আৰু স্নায়ু ৰজ্জু স্পাইনেল হেড এন্ড স্পাইনেল কৰ্ড আৰু প্ৰান্তীয় স্নায়ু করটীয় স্নায়ু যেটো ব্ৰেইনৰ পৰা হেডৰ পৰা ওলাই আৰু যেটো স্পাইনেল কৰ্ড বা স্নায়ু ৰজ্জুৰ পৰা ওলাই এটো হ'ল
এইটো স্পাইনেল কৰ্ডৰ পৰা আহে স্পাইনেল কৰ্ডৰ পৰা ওলায় ঠিক আছে এইবিলাক ঠিক আছে দেহৰ বিভিন্ন অংশত এইবিলাক ভাগ হৈ যায় প্ৰেৰণ হৈ যায় ঠিক আছে তেনেহলে আশা ৰাখিলো তোমালোকে মোৰ ক্লাছটো বুজি পাইছা এইটো মই এটা নতুন এটা চেনেল ইউটিউব চেনেল ওপেন কৰিলো আগৰটো আৰু কিবা টিভি টেকনিক্যাল কাম মানে প্ৰবলেম হৈ গৈছিল এই কাৰণ আৰু কাম নকৰে এতিয়া মই নিজে এটা নতুন চেনেল বনাই লৈছো চেনেলৰ নাম হল বিজ্ঞান বিপ্লৱ বাই দেশাৰ ঠিক আছে তোমালোকে এইটো সাবস্ক্ৰাইব কৰি লবা তোমালোকে আৰু যি কমেন্ট দেওয়াৰ হয় তোমালোকে ইউটিউবৰ কমেন্টত দি দিবা মই পঢ়িম ঠিক আছে বুজি পাইছা কেনেকুৱা লাগিলে ক্লাছ ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা ঠিক আছে আৰু শেয়াৰ কৰিবা তোমালোকে কাৰণ মই দেখিলো তোমালোকে ইউটিউবত অসমীয়া মাধ্যমত আছে কিন্তু ইমান ধুনিয়াকে নাই ইংৰাজী হিন্দী মাধ্যমত আছে কিন্তু অসমীয়া মাধ্যমত নাই মই তোমালোকে শেয়াৰ কৰিবা কাৰণ বেলেগ স্কুলৰ ল'ৰা ছোৱালীও তাৰ পৰা হেল্প হ'ব ভাল লাগিলে তোমালোকে লাইক কমেন্ট কৰিবা শেয়াৰ কৰিবা ঠিক আছে আৰু সাবস্ক্ৰাইব কৰিবা নতুন চেনেলটো মই আৰু 4-5টা ক্লাছ লম আৰু এই চ্যাপ্টাৰটো শেষ কৰাই দিম ঠিক আছে ম্যাক্সিমাম 1 to 2 1 উইক তাৰ বেছি আৰু নেলাগে মই অতি সোনকালে চ্যাপ্টাৰটো শেষ কৰাই দিয়াৰ বাবে মই যত্ন কৰিম ভিডিওটো বহুত দীঘল হৈ গৈছে তোমালোকে এই পইণ্টবিলাক লিখিছো মই এইবিলাক তোমালোক কিতাপ বহি লৈ বহিবা আৰু নোট কৰি ল'বা তোমালোকে নোট কৰিলে তোমালোকে পিছত সহায় হ'ব ঠিক আছে বাই